এতিয়া আমি যাই আছোঁ হাজো নলবাৰীত প্ৰথম কাম আছিল নলবাৰীৰ পৰা কাম চাম কৰি বৰ্তমান আমি যাই আছোঁ হাজোত দুজনে তাই মাত্ৰ দেখাইছোঁ হাজোৰ বস্তুগিলাখান এটা বঢ়িয়া চাই দলং এখন পালোঁ আৰু ইয়াতে এটি নদী তাৰপিছতে হয় বঢ়িয়া এখন পাহাৰ আছে বা মজা লগাইছে পাহাৰখন চিনাৰীটো মজা কিন্তু বেষ্ট চিনাৰী বা মজা লাগি গ'ল ইয়াতে অলপ কষ্ট ৰখছোঁ মাত্ৰ ইয়াৰ পৰা আৰু যাম আগলৈ দেখি আছোঁ চাই থাকক হাজো আহি পালোঁ বৰ্তমান ইয়াতে কি বস্তু আছে চাই লওঁ পাছত এখন পাহাৰ আছে এইখন পাহাৰলৈকে যাই চাওঁ আৰু কি পায় এটি হাজোৰ হয়গ্ৰীৱ মাধৱ মন্দিৰ মজা লাগছে এটা কাচু চাচু চব আছে বাহ চিনাৰীটো ভাল লাগছে অন্যথা বঢ়িয়া এটি পুখুৰী আৰু এটা মন্দিৰটো আছে ইয়াতে সি আছে আৰু বঢ়িয়াকৈ চেণ্ডেল থৈ দিছোঁ তাৰপিছত কাচুটো আহিছে অলপ জুম কৰি দেখাওঁ আৰু মজা লাগছে একদম আৰু এইটো বঢ়িয়া চেৰি আছে ইয়াতে কাচু মূৰ্তি আছে এটা চেৰি দেখা হৈছে ইয়াতে কাচু বঢ়িয়া কাচু ক'ত গ'লে কাচু আছে বঢ়িয়া ইয়াতে এটা ভৰি কাষতে একদম একদম ওচৰত তাৰপিছত এখন থালি ল'লোঁ থালিখনত প্ৰথম 250 টকা কৈছিল তাৰপিছত মানে 50 টকাৰ মানে দিবা দিলোঁ আৰু আহি মাত্ৰ ইয়াতে আহি আৰু কিবা বস্তু দিল আৰু 10 টকা মাছি হয় তাৰপিছত ইয়াতে উঠাই আছোঁ পাছত এনেহেন জেগাখিনি তাৰপিছত ওপৰত যাই আছোঁ ভাই কি কবি আৰু ইয়াতে পুৰা একদম পইচাৰে গেলা চলি আছে ভাই য'তে গ'লে পইচাই খুজে তাৰমানে ৰাস্তাৰ পৰাই মাতি লৈছে কি আৰু ইখন থালি লৈছোঁ ইখন থালিতে 50 টকা আকৌ বিশেষ নাই এডাল মালা দিছে আৰু ধূপ আৰু ছাতি 3টা নাকি দিল 4টা দিল নেকি 4টা না 5টা না 4টা দিছে কিবা না ভিতৰত যাই আছে দেখাইছোঁ ফাইনেলি এটি মন্দিৰ ৰ'দ দুৱাৰ আৰু ইয়াতে ভিতৰত কেমেৰা পানী মাৰি আনে নাচনো ইয়াতে ৰাহুল বঢ়িয়া ভাগৰ লাগি গ'ল পাছত চিনাৰীটো মজা লগাইছে ছাতি দিলোঁ তাৰপিছত আগত এটি মন্দিৰটো মেইন আৰু তাৰপিছত এইখন গেটখন আৰু তাতে কিবা হাত চাই আছে তাতেও পইচা মাৰিব তাৰপিছত চবকে সেয়ে খেলাই পইচা ইয়াৰ এটা বিশেষ চিনাৰী আছে চিনাৰীটো দেখি আছে পাছত তাৰপিছত হেৰি গ'লোঁ বিশেষ চিনাৰী আছে মজা চিনাৰী আছে কিন্তু তাৰপিছত এনেকৈ আহিলোঁ তাতে বহিবা পাৰি চাই মজা চিনাৰী একদম তলত ঘৰ আছে তাৰপিছত এটি মন্দিৰটোৰে ভাই দেখাবা হেলা লাগি যায় ভিডিঅ' এডিট কৰবাই চিনাৰী চকু দিহে একদম দেখা পাবি আৰু মোবাইলত ইমান এটা ঢুকি নাপা কিন্তু চকু দি ভাই কি এটা বেলেগে শান্তি পাইছোঁ তাৰমানে মেছেজ কৰিছোঁ কি মজা চিনাৰী বে ইয়াতে মোক দুবাৰ আছে তাৰপিছত এইগিলাখান মন্দিৰে চব ভাই এটা মিছা কথা নকওঁ কিন্তু ভাই ইয়াৰ নামত ভাই বহুত গোটেই একদম পইচা আৰু লৈ দিয়ে এনেকৈ আৰু এইখন বঢ়িয়া পাহাৰ মজা চিনাৰীটো কিন্তু মজা লাই খুটা না কি বুলি কয় লেখা আছে লেখা আছে ইয়াতে তাৰপিছত মন্দিৰটো সেয়ে আৰু Vai, sinari moda be. सजना जी मैनू छड़ के नहीं जाना कदी झूठे वादे सही दिल से निभाना कदी लंबी रातें सही ख्वाब तो दिखाना कदी मैं हूँ तारा तेरा चांद बन जाना कदी परदेसी तेनों जरा जिस्म का शौक नहीं दिल दीवाने तेनों बेवफा का रोग नहीं कुड़ियों दा मेला कुड़ियां
পিছে ইয়াতো চাটি বন্তি ল'বা কৈছিল কিন্তু নলালোঁ আৰু মানে পইচা ইমান নাই আজি পইচা কমকৈ লৈছোঁ পইচা থাকিলে ল'লোঁ হয় কিন্তু ইমান এটা পইচা নাইয়ে তাতো ভাই 250 টকা মাৰবা খুজিছিল কিন্তু উপায় নাই যাতে কিবা এটা লৈ যাম লাগে ওপৰলৈকে যাই আছোঁ ইয়াৰো সেই একে চেৰি গণ্ডগোলে লাগিল নেকি মেপখন চাবাত মক্কা দেখো দেখা নাই মেপত এতিয়া কি চাই আছে বেলেগত বোলে ক'বা আহি হ'লছোঁ বোলে মক্কা বুলি ভাবি আহি হ'লোঁ উপায় নাই ভাই কিমান দূৰ আছে মক্কা আৰু ইয়াৰ পৰা 6 কিলোমিটাৰ ভাই যাওঁতে যাব পাৰিম না ৰাস্তা মই কৈছিলোঁ তো বেলেগ ৰাস্তা লৈছোঁ বুলি এই মক্কা আহা বুলি ভাবি বেলেগতে কৈ আহি হ'লোঁ চালা কি শ্ৰী শ্ৰী কেদাৰ মন্দিৰ আহি পালোঁ মক্কা বুলি ভাবি কেদাৰ মন্দিৰত আনি দিল মেপ চাৱা মানুহজন মেপ চাইছে যায় ড্ৰাইভাৰ देखा आपने लापरवाही का नतीजा है চাৰ্চ কৰি মাত্ৰ হ'লেও বেয়া লগা নাই দে ইমান এটা ইয়াতে সেয়ে চিনাৰী পাহাৰ চব ইয়াৰ পৰা ভিউ পইণ্ট চাব পাৰি ভিউ পইণ্ট গাছৰ দৰি দেখাই নাপায় আকৌ ভিউ পইণ্ট চাবা ভিউ পইণ্ট খাব পাৰি ৰাহুল পাহাৰ ৰাহুলে খাব আছে আহি গৈছে গুটি বেছি এখন বিশেষ বস্তু খা নাই